আজি ৰবিবাৰৰ প্ৰথম ৰাতিপুৱাতে আমি চোৰজনক ধৰিবলৈ বিচাৰি আছিলোঁ। লাষ্টত আমি গৈ দেখা পালোঁ যে এজনী মহিলাই মূৰত কাপোৰ লৈ তাইক নেদেখুৱাকৈ মোবাইল টিপি আছে আৰু সেই সময়ত তাইৰ লগত এজনী সংগী আছিলে। সংগীজনে কাষত বহি পেলাই বিভিন্ন ধৰণৰ চিন্তাত মচগুল হৈ আছিল। সেই সময়ত আমাৰ গছত কিবা এটা লৰচৰ কৰিলে। তাৰ পাছত সেই লৰচৰটো আমি ধৰিব নোৱাৰি অৱশেষত গম পালোঁ যে এজনে চিপৰাং আৰু কোদাল এখন লৈ পেলাই মাটি কাটি আছে আৰু মাটি কটাৰ মূল উদ্দেশ্যটো তেওঁক সোধাৰ লগে লগে তেওঁ ক'লে যে মোক ৰাতি হ'লে মিছ কল মাৰি থকা ছোৱালীজনীক আজি লগ পাইছোঁ আৰু সেইজনী ছোৱালী হ'ল এইজনী। আৰু অৱশেষত তেওঁ দৌৰি তাইক মাৰিবলৈ উদ্যত হ'ল আৰু তাইক মাৰি পেলাই আজি এই মাটিৰে পুতিবলৈ ধৰাত ভয়তে মই তাত থাকিব নোৱাৰি পুলিচ অহা বুলি গম পাই তাৰ পৰা মই দৌৰিবলৈ বাধ্য হৈ গ'লোঁ আৰু মই দৌৰি থাকিলোঁ।